নমস্কাৰ, মই দীপিকাই স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱা শুই উঠিয়ে আৰম্ভ কৰি দিলোঁ, কাৰণ আজি প্ৰিয়মৰ বাৰ্থডে আৰু সি 6:30 বজাত টিউশ্যন যায়গৈ। তাক লগ নাপাম যিহেতু, সেইকাৰণে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিলোঁ। এয়া এতিয়া ই স্কুলৰ ড্ৰেছ পিন্ধি টিউশ্যন যাব লৈছে। এতিয়া 6:30মান হৈছেহে সময়, কিন্তু ই এবাৰ 10ত। আৰু যিহেতু টিউশ্যন গৈ আকৌ স্কুল যোৱাৰ কাৰণে সময় মেকআপ কৰিবলৈ বহুত দিগদাৰ হয়, সেইকাৰণে একেবাৰতে ওলাই লৈছে যাবলৈ। টিউশ্যনৰ পৰা ডাইৰেক্ট স্কুল যাবগৈ। এতিয়া 6:30 বজিছেহে, এতিয়াতে সি যাবগৈ আৰু প্ৰায় 2টামান বজাত আহিব। ভালকৈ পঢ়ক, কষ্ট কৰি মেট্ৰিকটো ভালকৈ পাছ কৰিব লাগে। অথনি ভিডিঅ'টো তাতে কাটি দিব লগা হ'ল, কাৰণ কথাখিনি কৈ থাকোঁতে মোৰ বহুত দুখ লাগি গ'ল। কাৰণ প্ৰিয়মৰ দেউতাক নাই আৰু মাকে মাক দেউতাকৰ দুয়োটাৰে দায়িত্ব পালন কৰি আহিছে, আৰু সিও মনটো মাৰি থকা যেন লাগিলে। আৰু এতিয়া সি টিউশ্যন যাবলৈ ওলাইছে, আৰু ৰাতিপুৱা 6:30 বজাতে ৰ'দডাল চাওক। প্ৰিয়মৰ 15 বছৰ হৈছে, আজি বাৰ্থডে। আৰু সৰুৰ পৰা দেউতাক নোহোৱাকৈ ডাঙৰ হৈছে, আৰু এতিয়া 15 বছৰ বয়স হৈ গ'লগৈ দেউতাক নোহোৱাকৈ। সেইকাৰণে দুখ লাগিলে দিয়কচোন, একো ভালকৈ উইচ কৰিবও নোৱাৰিলোঁ। আৰু মোৰ মানে পটককৈ চকুৰ পানীখিনি ওলাই যায়, কথা ক'বই নোৱাৰোঁ। আৰু এতিয়া এটা কেক বনাব লৈছোঁ প্ৰিয়মক ছাৰপ্ৰাইজ দিম বুলি, কাৰণ সিটো 6:30 বজাতে গুচিয়ে যায়গৈ, আৰু আহি পাওঁতে 2:30 মানে বজিব। তেতিয়ালৈকে কেকটো মোৰ ধুনীয়াকৈ হৈ যাব। এতিয়া দৌৰাদৌৰিকৈ বনাই লওঁ, কাৰণ স্কুলো যাব লাগিব। আৰু সি বহুত মনটো মাৰি আছে, সেইকাৰণে ভাবিলোঁ কেক এটা, যিহেতু ঘৰতে সকলোখিনি সামগ্ৰী আছে, কেক এটা বনাই দিওঁ বোলো। মই এতিয়া ইয়াত ৰৈ আছোঁ নামঘৰৰ সন্মুখত। পাৰ্চটো থাকি আহিলে ৰিয়ানৰ দেউতাকৰ, সেইকাৰণে আকৌ আনিবলৈ গৈছে, ৰিয়ানকো লৈ গৈছে। আৰু স্কুললৈ ওলাই আহিছোঁ, ইয়াত বেগ লৈয়ে আছোঁ বাৰু মই ৰিয়ানৰ। তাক থ'বলৈ ওলাইছোঁ। আজি ভাবিছোঁ ৰিয়ানক থ'ম আৰু গুচি আহিম, কাৰণ কেকটো বনাই আছোঁ প্ৰিয়মৰ বাৰ্থডে কাৰণে। সেইকাৰণে আহি আকৌ কেকটোৰ লগতে লাগিব। একচুৱেলি মই কেমেৰাৰ সন্মুখত কথা ক'বলৈ একেবাৰে নোৱাৰোঁ। কেমেৰাটো অন কৰাৰ লগে লগে মোৰ কথা মানে কি নকয় এইবিলাক ভাবি যা তা ওলাই যায়, আৰু কথা কোৱাৰ অভ্যাস নাই কেমেৰাৰ সন্মুখত, সেইকাৰণে চাগে তেনেকুৱা হয়। মই ভাবিছোঁ এতিয়াৰ পৰা আৰু মই মোবাইলটো লৈ কেমেৰাটোৰ সন্মুখত অকল কথাই কৈ থাকিম বুলি ভাবিছোঁ। ভিডিঅ'বিলাক নিদিলেও মোবাইলটো আৰু মোৰ লগতে কথা পতা হৈ থাকিব। আৰু এইফালে পথাৰখন অকণমান মই আপোনালোকক দেখাই দিছোঁ। শাওনৰ পথাৰ ৰুই প্ৰায় শেষেই হ'ল মানুহবিলাকৰ, কিছুমানৰ বাকী আছে বাৰু, অকণমান দেখাই দিছোঁ। পথাৰখন চাওক কিমান ধুনীয়া সেউজীয়া হৈ আছে। সেয়া মানুহবিলাকে ৰুইয়ে আছে বাৰু। এতিয়া মানুহ পথাৰত লাগি আছে, ৰুই শেষ হোৱা নাই এতিয়ালৈকে। স্কুলত দাদাক থৈ আহিলোঁ, এতিয়া আমি বজাৰ কৰি আছোঁ। এইফালে দাদা পূৰা গৰম উঠিছে ন। গৰম কেনেকুৱা দাদা? গৰম পুৰা। চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনি ৰঙিছে, চিনাকি চিনাকি সুৰে মোৰ ৰাখিব তিনি চকা। এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনি ৰঙিছে, চিনাকি চিনাকি সুৰে মোৰ ৰাখিব তিনি চকা।
বজাৰৰ পৰা আহি পালোহি বহি আছোঁ বাহিৰত বহুত গৰম কাৰেণ্টো নাই সোনকালে গুচি আহিলোঁ বেটাক থৈ বজাৰ চজাৰ কৰি মেলি ভাবিছিলোঁ কেকটো বনাই সোনকালে ৰেডি কৰিম বুলি পিয়ম নহা আগতে কাৰণ আজি তাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু নহ'ল হেৰি কাৰেণ্টে নাই যিহেতু বনোৱা হোৱা নাই কিমানবাৰ দেৰি লাগে বনাবলৈ ঠিক নাই আৰু কেতিয়াবা কাৰেণ্ট আহে বা আজি নাহিলেতো বনোৱা নহ'বই বাৰু আৰু এতিয়া খুন্দি আছোঁ শুকান মাছ শুকতি কাৰণে আৰু কেনেকৈ খুন্দি আছোঁ সেয়া মাছখিনি খুন্দি গুড়ি হৈ গ'ল অকণমান এতিয়া কচু কেইটামান দি দিওঁ ইয়াতে অলপ অলপকৈ কচু দি পিনে খুন্দি ল'ম নহ'লে বেছি যদি কচু দি দিওঁ বহুত হেৰি হৈ যায় লিকটীয়া হৈ যায় শুকান মাছখিনি খুন্দি কচুৰ লগত শুকতি কৰিলোঁ শুকতি মাছ ৰেডি এতিয়া আৰু এটা চুঙাত বাঁহৰ চুঙাত ভৰাই থৈ দিম এতিয়া বাঁহৰ চুঙাটো দেখাই দিছোঁ এইটো হ'ল বাঁহৰ চুঙাটো জুই চাঙত তুলি থৈ দিছিলোঁ বহুদিন শুকাই যাবৰ কাৰণে কেঁচা আছিলে জুই চাং চিনি পায় নে নেপায় জানো নাজানো আৰু জুই য'ত জ্বলাই তাত ওপৰত চাং এখন পাতি থৈ দিয়া হয় খৰি চৰি শুকাবলৈ কাৰণে সেইখনতে শুকুৱাই থৈছোঁ এইটো চুঙাটো এতিয়া মাছখিনি ইয়াতে ভৰাই দিম চুঙাটোত মাছখিনি এতিয়া ভৰাই লৈ 3 মাহমানৰ কাৰণে এনেকৈ থৈ দিম কচুৰ যেতিয়া কচুখিনি শুকাই যাব তেতিয়াহে খাবলৈ ভাল হ'ব নহ'লে খজুৱাব কচুখিনিৰ পৰা কেঁচা ক'লা কচু দিয়া আছে যিহেতু চুঙাটো ভৰ্তিয়ে নহ'ল তলিতে থাকিলে মাছখিনি ইমান দীঘল চুঙা ভৰ্তি নহ'ল এচুঙাই নহ'ল চালনি মাছ খুন্দি ল'ম এচুঙা কেকটো বনাই হৈ গ'ল এতিয়া ক্ৰীমখিনি বিট কৰি লৈছোঁ কাৰণ বেছি ডাঙৰকৈ পতা নাই সৰুকৈ পাতিছে অকল চাহে খুৱাব আৰু মানুহো মতা নাই বেছিকৈ ওচৰৰ 2-3 ঘৰ মাতিছে আৰু লগতে পিয়মৰ লগৰকেইটা আহিব আৰু সেইকাৰণে সৰুকৈ কেক এটা বনাই দিছোঁ ঘৰতে আৰু এইখিনিতে এটা কথা কওঁ যিসকল মোৰ নতুন ভিউৱাৰ্ছ মোৰ ভিডিঅ'বিলাক চাই আছে প্লিজ এটা লাইক কৰি থৈ যাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে চাব ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বহুত বহুত আৰু অকণমান মৰম দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ যোনে ধুৱাব আজি Happy birthday to you Happy birthday to you Mataji Ram. Apa itu? Mataji Ram. Mau khang ba? Yes. Tumhare sang. খুৱাই দিয়া আকৌ তুমি Manggil kopi kok. Dia mau khang. আৰু এটা কাটি লওঁ Manggil kopi. আৰু কাটি লওঁ Atas mah mah. Iya dong. Moga lagi. Aduh khang na bang. Sabar, Pak. Oh, itu mihiri ko aja. মুখ মেলিছিলে খাম বুলি May bis ko lang. Hindi ko lang mo kundi. কেক বনাইছা ঠেং দেবি লাগিব তাৰপিছত ফল যাম মই খুচি মিলাই Yan pinula ka na. Ako.
বাহিৰ বল কিয় কথা এইখিনি কি বঢ়িয়া 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 কি গুন্ধাছে চামুচ চামুচ ধেৰ দিয়ক বস্তুটো মই বনাওঁ প্ৰিয়মৰ লগৰখিনিয়ে প্ৰিয়মক পুৰা আজি কণী ভাঙিলে নহয় যিজনী ঘূৰি আহিছে সপাই ভাবিছোঁ মই তাৰমানে পাৰ্চেল ধৰি পাৰ্চেল আহিছে সপাই বুলি কৈছোঁ নহয় আকৌ যে বুদ্ধি নাই আকৌ এফালে পিছত হেলমেট লগাই আছে নাই চুলি নাই পোৱা যে ভালকৈ জনে ধুৱাব লাগি নিশা মোহনা কুলিৰ মাত মায়া ভৰা জোনাকী নিশা সুবাসী কমিৰে চুমে নাই বনোৱা ভিডিঅ'টো দাদাহঁতক বনাইছিলোঁ যে সেইখিনি চাই আছোঁ